নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু আপোনালোকক মই আগৰ এটা ভিডিঅ' জনাইছিলোঁ যে PM কিষাণৰ যি 17 নম্বৰ কিস্তি বা 16 নম্বৰ কিস্তি, সেই টকাসমূহ এতিয়া মুকলি কৰি নিদিয়ে, নিৰ্বাচনৰ পিছতহে মুকলি কৰি দিব। কিন্তু তাৰ আগতে এটা কাম আপোনালোকে সকলোৱে কৰিব লাগিব 31 মাৰ্চৰ আগত। সেই 3টা কাম হৈছে যে আপোনালোকক মই আগতো কৈছোঁ, eKYC দিয়া, আপোনাৰ ফোন নম্বৰ আৰু আধাৰ কাৰ্ড বেংকৰ লগত লিংক থাকিব লাগিব, লেণ্ড চিডিঙৰ সেইবোৰ ডকুমেণ্ট আপডেট কৰিব লাগিব। গতিকে এইখিনি কাম আপোনালোকে কৰি ল'ব লাগিব, নহ'লে আপোনালোকে পইচাসমূহ নাপাব পাছতকৈও। যদিও আপোনালোকে কৰিছোঁ বুলি ভাবিছে, তথাপিও এবাৰ চেক কৰাই লোৱাটো ভাল হ'ব, কাৰণ বহুত খেলি মেলি হৈ থাকে। আপোনাৰ যদি আগৰ পইচাসমূহ পাইছিলে মাজতে নোপোৱা হ'ল, তেনেহ'লে এইকেইটা প্ৰব্লেম হ'ব পাৰে। গতিকে আপোনালোকে বেংকত এবাৰ গৈ সুধি চাব, আপোনাৰ যিটো ফোন নম্বৰ ইউজ কৰি আছে সেই নম্বৰটোৰ লগত আধাৰ আৰু বেংকৰ লগত লিংক আছেনে সেইটো এবাৰ চেক কৰি ল'বগৈ। কেতিয়াবা এনেকুৱা হয় আপুনি যিটো বেলেগ এটা নম্বৰ দিয়া থাকে সেইটো আধাৰ লগত লিংক নাথাকে, গতিকে সেনেকুৱাবোৰ প্ৰব্লেম হ'ব পাৰে। গতিকে সেইটো এবাৰ কৰিব। তাৰপৰা eKYCখন আপডেট কৰি ল'ব পাৰিব, আপডেট কৰিব, আৰু লেণ্ড চিডিঙৰ সেইখিনি কামো কৰি ল'ব লাগিব। গতিকে আপোনালোকে ঘৰতো কৰিব পাৰে, নহ'লে CSC চেণ্টাৰ গৈও কৰিব পাৰে, আৰু বেংকৰ লগত যোগাযোগ কৰি সকলোবোৰ তথ্য জানি লোৱাটো ভাল হ'ব। তাৰপিছত এইবাৰ আহিলে ৰেচন কাৰ্ড। যিহেতু আপোনালোকে জানে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে বহুতো সুবিধা পাবলৈ গৈ আছে। যিসকল পুৰণা হিতাধিকাৰীসকল আছে বা এতিয়া নতুনকৈ যিসকল এপ্লাই কৰিলে আৰু ৰেচন কাৰ্ডখন পালে, তেখেতসকলৰ হিতাধিকাৰী হ'ল, আৰু তেখেতসকলে সকলক চৰকাৰে বহুতো সুবিধা দিছে। তাৰে এটা সুবিধাৰ ভিতৰত হৈছে বীমা ব্যৱস্থা, মানে ইঞ্চুৰেঞ্চ, যিটো আপোনাৰ মৃত্যুৰ পিছতো আমাৰ পৰিয়ালসকলে ধন পাব, সেইটো আপোনাৰ সুবিধা দিছে। লগতে আপোনালোকক যি ফ্ৰী যিটো গেছৰ যিটো সুবিধা, ইন্ধনৰ সেইটো সুবিধা দিছে, উজ্জ্বলা গেছৰ সুবিধা। লগতে আপোনালোকক আৰু এটা সুবিধা দিছে অৰুণোদয় আঁচনি। গতিকে যিসকলৰ ওচৰত ৰেচন কাৰ্ড আছে, গতিকে তেখেতসকলে এইকেইটা সুবিধা পাব। ইয়াতে এতিয়া অৰুণোদয় আঁচনিৰ কথা কওঁতে আপোনালোকক জনাই থওঁ যে অৰুণোদয়ৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই মানে সেনেকুৱা নহয়, অনলাইন নহয়, যিহেতু মই আগতেও কৈছোঁ। অৰুণোদয়ৰ বাবে কোনো ধৰণৰ অনলাইন প্ৰচেছ এতিয়ালৈকে চলা নাই। আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ গাঁওবুঢ়াৰ ওচৰত যোগাযোগ কৰিব পাৰিব, আৰু দৰখাস্তৰ যোগেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ নিজৰ নিজৰ ঠাইত এপ্লাই হৈ আছেনে, লৈ আছেনে অৰুণোদয়ৰ বাবে, সেইটো খবৰ কৰিব লাগিব। গতিকে মোৰ ভিডিঅ'টো আজি ইমানেই আছিল। মোৰ ভিডিঅ'বোৰ যদি ইনফৰমেশ্যন বুলি ভাবে, তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আন দুজনৰ সহায় হ'ব। গতিকে লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। ধন্যবাদ।